ইয়াত মোৰ সম্পূৰ্ণ ব্যক্তিগত অনুভৱ শ্বেয়াৰ কৰা হৈছে, গতিকে ৰাইজে তোহাইছনে মহাই পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছিলোঁ। সদায় হৰি খুৰা দেউ দেখোন ভালনে? আহক আহক আহক, বহক বহক, আহক বহক। ভাল ভাল বোলো পপা কালি আহিলা বোলে। খুৰীয়ে আকৌ খবৰটো মোক দিলে। কালি আহিলোঁ। ইয়াত কেলা কৰোণা ইমান যে স্প্ৰেড হোৱা নাই, যিমান মই অহা খবৰটো স্প্ৰেড হৈছে। কিবা কোৱা যেন পালোঁ। নাই 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 একো নাই একো নাই। আমাৰ বোপাই বোলে ইঞ্জিনিয়াৰিং কৰি আছে। মোকতো বেলেগ ফূৰ্তি লাগিছে দেই কথাটো গম পাই। হয় খুৰা, ইঞ্জিনিয়াৰিং কৰি আছোঁ। ভাল ভাল ভাল। মই মানে আমাৰ ঘৰটো বনাই আছোঁ। চিচি সেইকাৰণে আমাৰ এখেতে ক'লে বোলে কিবা ড্ৰয়িং নে ফয়িং এখন বনাব লাগে। বোলে তোমাৰ ওচৰলৈকে যাওঁ। তুমি নোৱাৰিবা চাগে ন? ঘৰৰ ড্ৰয়িংটো চিভিল ইঞ্জিনিয়াৰে বনায়। মই এইটো কথা আগতেই গম পাইছিলোঁ। মই খুৰীয়াক কৈছোঁ নহয় তুমি আমাৰ ঘৰৰ ড্ৰয়িংটো কৰিব নোৱাৰিবা বুলি। খুৰীয়াই আকৌ বিশ্বাস নকৰে, কৈছে বোলে এবাৰ গৈ আহকচোন। মই জানো নহয় তুমি আগতে প্ৰাকৃতিক দৃশ্যতে ঘৰটো ইমান বেয়াকৈ আঁকা। সেইটো লৈ আৰু মোৰ সেই চিচি ঘৰডালৰ যদি ড্ৰয়িংডাল বনায়, সেইডাল বাৰু ঘৰে হ'বনে? ঘৰৰ ড্ৰয়িং বনোৱা কামটো মানে এইটো সেইখিনি চিভিল ইঞ্জিনিয়াৰে কৰে। মই গম পাইছিলোঁ নহয়। সেইকাৰণে আমাৰ ঘৰৰ ড্ৰয়িংটো কৰিবলৈ আমাৰ কম্পিউটাৰকে কৈছোঁ। কম্পিউটাৰ কোনোবা আৰ্কিটেক্ট নেকি খুৰা? কম্পিউটাৰ আকৌ কিয় আমাৰ পাণ দোকানীটো। সি আগতে প্ৰাকৃতিক দৃশ্যত যিটোহে ঘৰ আঁকে, সি যে মোৰ যে চিচি ঘৰটো সি একদম দালান বনাই দিব। সেইকাৰণে ভাবিলোঁ কি তাকে দিওঁ। পিছে তুমি ঘৰটো আঁকিব নাজানা সেইটো বেলেগ কথা, চিচি যে। কিন্তু এটা কাম কৰিবাচোন, সময় পালে আমাৰ বোলে পাক এটা মাৰি আহিবা। ইঞ্জিনিয়াৰ মানুহ হয়নে নহয়? ঘৰটো তোমাৰ আমাৰ ইটা বালি চিমেণ্ট কিমান লাগে সাউতকৈ হিচাপ এটা কৰি থৈ আহিবা। এই মানে চহৰীয়া মিস্ত্ৰী যে ঠগিবও পাৰে হয়নে নহয়? মানে মোক নোৱাৰে ঠগিব, আমাৰ আকৌ খুৰীয়ে আকৌ অকণমান গাঁৱলীয়া যে। সেইকাৰণে বুজিছানে, তুমি পাক এটা মাৰি যাবা। তুমি আৰু ইটা বালি হিচাপটো কৰি দিলে ভাল হয় আৰু। ইঞ্জিনিয়াৰ মানুহ আৰু হয়নে নহয়? খুৰা মানে এই ঘৰ বনোৱা, ঘৰ ড্ৰয়িং কৰা, এইবোৰ ইটা বালি চিমেণ্টৰ এইবোৰ যিখিনি চাই মানে সেইখিনি মানে একচুৱেলি চিভিল ইঞ্জিনিয়াৰখিনি চায়। মই নহয় মানে চিভিল ইঞ্জিনিয়াৰ। তুমি ঘৰ বনোৱা ইঞ্জিনিয়াৰ নহয় মানে? মই আকৌ এনেকুৱা ডাঙৰ ইঞ্জিনিয়াৰ বুলিহে ভাবিছিলোঁ। নাই নাই খুৰা, মই তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰ নহয়। তেতিয়াহ'লে এটা কাম কৰিবাচোন, আমাৰ মানে সেই পানী মটৰটো বেয়া হ'ল, এবাৰ চাইড থৈ আহিবা যদি পাৰা। পানী মটৰটো খুৰা মানে সেইটো ভাল কৰাটো মোৰ ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত নপৰে মানে। তুমি মানে সেইটোও নোৱা? তেতিয়াহ'লে কিনো পাৰ ইঞ্জিনিয়াৰ পঢ়িছা কেলা? নাজানো আৰু খুৰা, পঢ়িহে আছোঁ। তোমাৰ ইঞ্জিনিয়াৰিংটোতো কিনো তেতিয়াহ'লে? মোৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং খুৰা। ইনষ্ট্ৰুমেণ্টত? ইনষ্ট্ৰুমেণ্ট নহয় খুৰা, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। কষ্ট অকণমান হয় চাগে ন? কষ্ট মানে আৰু কিনো খুৰা, চব ইঞ্জিনিয়াৰিঙৰ চব ব্ৰাঞ্চতে কষ্ট সমানেই আৰু। হয় মানে মই ভাবিছোঁ আৰু সৰুতে মানে তুমি গাঁৱে ভূঞে আকৌ ঢোলে চলে একোডাল বজোৱা নেদেখিলোঁ নহয় বাদ্যযন্ত্ৰ। এতিয়া আকৌ তাতে গৈ পেলাই আকৌ সেই ইঞ্জিনিয়াৰিং কলেজত গৈ পেলাই আকৌ ইনষ্ট্ৰুমেণ্টেলডাল লৈ লৈছগৈ। সেইকাৰণে আৰু ভাবিছোঁ। একচুৱেলি খুৰা আমাৰ ইঞ্জিনিয়াৰিঙত মানে আপোনাৰ মেইনলি কণ্ট্ৰলিং, মনিটৰিং সেইখিনি বস্তু থাকে। জানো আৰু পাই, কিন্তু বালখন পঢ়ি আছে কেলা বাপে পইচা পৰা উগাই যায়। ধৰক প্ৰেছাৰ কণ্ট্ৰল, টেম্পাৰেচাৰ কণ্ট্ৰল, ফ্ল' কণ্ট্ৰল, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীত তো আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত মানে সেইখিনি বস্তু মেইনলি থাকে। তুমি প্ৰেছাৰ কণ্ট্ৰলো কোৱা? মোকো তুমি প্ৰেছাৰটো কণ্ট্ৰল কৰি থৈ যাবাচোন। মোৰ মানে হাই প্ৰেছাৰ। তাতে আকৌ আমাৰ খুৰীয়ে আহোঁতে খাটখুটটো লাগিয়ে থাকে দিয়াচোন। তাতে আমি গাঁৱৰ মানুহ ডাঙৰ ডাঙৰকৈ কথা নকৰাকৈ থাকিবই নোৱাৰোঁ। তুমি কিন্তু আহিছা যেতিয়া মোৰ কিন্তু প্ৰেছাৰডাল কিন্তু কণ্ট্ৰল কৰি থৈ যাব লাগিব দেই। পুৰা ব্লাড প্ৰেছাৰটো মানে সেইটো আমাৰ আণ্ডাৰত নপৰে। আমাৰ মানে এই ইণ্ডাষ্ট্ৰীৰ প্ৰেছাৰ, টেম্পাৰেচাৰ সেইবোৰৰহে পৰে মানে। ব্লাড প্ৰেছাৰটো নোৱাৰিম নহয় খুৰা। নোৱাৰা? কিবা ল ইঞ্জিনিয়াৰিং পঢ়িছা হে? তাতকৈ দেখোন আমাৰ দেখোন সেই ব্ৰইলাৰ কটা কণ্ট্ৰলতে খাম। সি ব্ৰইলাৰো কাটে, মাজে সময়ে আহি পেলাই মোক আকৌ ইনচুলিনটোও দি থৈ যায়, মাজে সময়ে চুগাৰটোও জুখি থৈ যায়, বাকী প্ৰেছাৰ পত্ৰটো জুখি থাকে আৰু। হয় নেকি খুৰা? ভালে কৰিছে দিয়ক, ভালে কৰিছে।
এনে পাৰিলে চহৰৰ ডক্টৰৰ ওচৰতো এবাৰ দেখাই চাব আৰু ইয়াৰ ধোঁৱাহে পাই তুমি চিন্তা কৰিব নালাগে অকৰাটো কৰবা যাবাচোন যাবা তুমিয়ে পাৰিবা বুজিছা পইচা পাতি কাৰণে চিন্তা কৰিব নালাগে ডেকা ল'ৰা মই পইচা নিদিওঁ বুলি সি ভয় কৰিছে চাগে হয়নে যাবা মোক প্ৰেছাৰটো কণ্ট্ৰলিং এটা কৰি থৈ আহিবাগেচোন টকা 20টা দিম নহয় কিয় চিন্তা কৰিছা টকা পইচাৰ কথা নহয় খুৰাদেউ যদি পাৰিলোহেঁতেন মই ডেফিনেটলি আপোনাক মই ফ্ৰীতে কৰি দি থৈ আহিলোহেঁতেন বাকী পোনাকণাও ইঞ্জিনিয়াৰিংটো গুৱাহাটী কোনখন কলেজত আছিলে কিবা আছাম কিবা এটা আছিল যে ইঞ্জিনিয়াৰিং কলেজ খুৰাদেউ আছাম ইঞ্জিনিয়াৰিং পোনাকণাও এতিয়া চিটিতে থাকা আৰু ন চিটি মানে তেনেকুৱা আৰু খুৰাদেউ গুৱাহাটীতে আৰু চানমাৰিতে থকা থাকে হয়নে নহয় চানমাৰিত নহয় খুৰাদেউ মোৰ জালুকবাৰীত জালুকবাৰীত থাকা মানে তুমি চিটিত নাথাকা এনেই মিছা কথাটো ক'লা গম পাইছো দিয়া তুমি কেনেবাকৈ ঘৰত মিছা কথা কৈ থকা নাই তুমি এইটো আমাৰ হৰকান্ত দেখোন আমাক খুৱাই দিয়ে দেখোন আপুনি ঘৰতে আছে বোলা মই আকৌ নাজানো নহয় আমাৰ এখেতে ক'লে বোলে আমাৰ বোলে পোনা কম বোলে ঘৰলৈ আহিছে তাতে আকৌ মই আকৌ ঘৰডাল বনাই আছো না চিচি সেইপাতে আকৌ মস্ত দালা নাপাত হ'ব আকৌ দেই গোটেই পাতে 50 তলামান তুলিয়াই দিওঁ নেকি তাতে বোলো আমাৰ পোনাকণাৰ ওচৰত বোলো খবৰ এটা কৰি যাওঁ নেজানো যে আমি গাঁৱৰ মানুহ হয়নে নহয় মই বোলো কিমান বা ইটা বালি চিমেণ্ট লাগে বোলো ই গৈ পেলাই বা চাই আহিব পাৰিব ঘৰটো চিচি যে তাতে আকৌ 50 তলামান 50 তলা বাৰু হ'ব দিয়া পিছে চাহ তাহ কিবা অকণ খোৱা হ'ল নে চাহ তাহ মানে আহি পাইছোহি আৰু পোনাকণে দেখোন একো সোধাই নাই বাৰু এতিয়ালৈকে মানুহজনক চাহ একাপৰ কথা সুধিব পৰা নাই নে চাহ মানে আৰু নহ'লেও হয় গৰমৰ দিন নহয় এটা কাম কৰক চাহটো হয় মানে চৰপত এগিলাচকে দিবলৈ কওক আৰু যা মাৰক কগে প্ৰথমতে চৰপত এগিলাচ দিবলৈ তাৰপিছত দুয়োটাই আমি একেলগে বহি চাহ খাম নে কি কোৱা লগত কথা অলপ পাতিলো পিছে ই দেখোন ঘৰৰ পৰা আদি কৰি দেখোন বস্তু ফিটিং কৰাকৈ একোৱেই নাজানে জানো পাতিল কি ইঞ্জিনিয়াৰ পঢ়ি আছে আপুনি ভালকৈ ইয়াৰ সেই কাগজ পত্ৰবোৰ চেক কৰিবচোন চাকচিবোৰ এতিয়া পুতেকটো ক'ব ডাঙৰ ইঞ্জিনিয়াৰ নহয় আমাৰ পোনাকণৰ নিচিনা নহয় সি আকৌ আহিলে মোৰ একদম বা ফ্ৰিজৰ পৰা ফেনখনলৈকে চব ঠিক কৰি থৈ যায় সি মানে হাতে কামে বহুত জানে অলপ শিকিবাচোন তাৰপৰা কি যে পায় আপোনাৰ ল'ৰাটোৱে হ'ব দিয়া তুমি আমাৰ ঘৰলৈ যাবা বেলেগ নহ'লেও ফেইবা ফেনখনকে ঠিক কৰি থৈ আহিবা ইঞ্জিনিয়াৰ মানুহ গাঁৱতে থাকিলে হয়নে নহয় মই টকা 20টা দিম বুলিও কৈছোঁ আকৌ ফ্ৰীতে কাম কৰিবলৈ বেয়া লাগে নহয় হয়নে নহয় পিছনে খুৰাৰ কথা অলপ যাবি তেওঁলোকৰ ঘৰতে বস্তু পাতিবোৰ কেনেকেনো ঠিক কৰে কি শিকি মেলি আহিবি ঠিকে আছে দিয়ক চাহকাপ নাহিলেই যেতিয়া মই যাওঁৱেই নেকি কলিতা ঘৰতে খাওঁগৈ সিহঁতৰ ঘৰত আকৌ ইমান দেৰি ৰৈ থাকিব নালাগে আকৌ দিয়ক মই যাওঁ দেই মই উঠিছোঁহে আৰু দেই দাদাই চাই নধৰিব দেই থাকিবা দেই মই উঠিছোঁ দেই যাবা আমাৰ ঘৰলৈ যাবা দেই মই মাতিম ফোন কৰিম